এইটো হ'ল আপোনাৰ আক্ৰাপবিকৰ হয়, আপোনালোকে ল'লে ল'ব পাৰে। নমস্কাৰ বন্ধুসকল, আজি মানে মোৰ লগৰ এজনৰ DIO এখনত মানে এক্সজষ্ট লগাবতো, তাকে ওলাই আহিলোঁ অলপ, আপোনালোকক দেখাই দি আছোঁ মই এতিয়া। আপোনালোকে চাব পাৰে, এইটো আপোনাৰ যিটো এক্সজষ্ট লাগোতে পৰা কাটি দিয়া হৈছে। আৱাজটো শুনি চাওক কেনেকুৱা তাতে দিয়াৰ পিছত। ইমান বেয়া নহয়, কিন্তু বিনা এক্সজষ্টটো ভাল নালাগে অৱশ্যে দেখাত। মানে এটা ফিট কৰা হৈ গৈছে, এইটো হলটো আপুনি মানে এই যেটো এক্সজষ্ট হয় আমাৰ এক্সজষ্টৰ লগতে দিয়া হৈছে। সো এইটো তাতে এতিয়া ফিট কৰাই দিয়া হৈছে বুলি এই পাট্টিটো লগোৱা হ'ব, ঠিক আছে। সো চাই থাকক আপোনালোকে চাব পাৰে, এইটো চাইজৰ পৰা ফিটিং বনোৱা হৈ গৈছে। তো এতিয়া জাষ্ট ফিট কৰিব আছে আৰু। তো ফাইনেলি এতিয়া ঠিকই আছে। আৱাজ শুনি চাওক। আপুনি শুনিছেনে নাইবা চাওক, মইতো শুনা পাই আছোঁ বাৰু, চাউণ্ডটো পাই আছিলোঁ, তাৰ পৰাই আহি আছিলোঁ। চাউণ্ডটো তেনেকুৱা ইমান মানে আছে, নোহোৱা নহয়। টিভি কিলাৰটো ওলাই দিলে অলপ ভালকৈ গম পোৱা যায় আৰু চাউণ্ডটো পায় আৰু তেতিয়া মানে টিভি কিলাৰটো ওলাই দিলে। চাব দেই। আপোনাৰ এতিয়া টিভি কিলাৰটো লগাই আকৌ আপোনাক শুনাই দি আছোঁ। চাওক টিভি কিলাৰটো আকৌ লগাই দিয়া হ'ল। এতিয়া টিভি কিলাৰ লগোৱা এটা চাউণ্ড শুনি চাওক। মানে আপোনালোকে ক'ব গ'লে DIOত মানে ইমান এনেকুৱা চাউণ্ড নাপাব। যদি আপুনি টিভি কিলাৰটো লগাই ৰাখে, আপুনি টিভি কিলাৰটো ওলাই ল'ব লাগিব যদি আপোনাক চাউণ্ড লাগে। বৰ্তমান DIOত মানে ইমান সেইখিনি পিক আপ মানে পাৱাৰ নাই। তো গাইজ আপোনালোকে লগালে লগাই ল'ব পাৰিব।